ভট্টাচাৰ্য দেৱৰ দ্বাৰা ৰচিত মোৰ দেশ পাঠটিৰ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম। আৰু মই মানৱ বন্ধনা, শিশুলীলা এইবিলাকো আলোচনা কৰিছোঁ প্ৰশ্ন উত্তৰবিলাক। যদি কোনোবাই এতিয়াও পোৱা নাই মোৰ চেনেলত গৈ চাই ল'ব। তো এতিয়া মই আৰম্ভ কৰিবলৈ ওলাইছোঁ। তাৰ আগতে মই কেইটামান অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিম, যিটো এক্সামৰ কাৰণে বহুতো দৰকাৰী। 1 নম্বৰটো আছে, সুগন্ধি পখিলাৰ কবি বুলি কাক জনা যায়? হীৰেণ ভট্টাচাৰ্য। মোৰ দেশ কবিতাটোৰ কবি কোন? হীৰেণ ভট্টাচাৰ্য। হীৰেণ ভট্টাচাৰ্য কিহৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? শইচৰ পথাৰ মানুহ। কবিৰ যাত্ৰাৰ শেষ লক্ষ্যস্থান ক'ত? নিজৰ দেশ, তেওঁৰ নিজ দেশ। দেশৰ প্ৰতিটো সন্ধিয়াই কবিৰ বাবে কি বৈ আনে? স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে কবিক কি দি যায়? জীৱনৰ আশীৰ্বাদ। কবিয়ে জীৱনে মৰণে শয়নে সপনে কি শুনা বুলি কৈছিল? দেশৰ আশীৰ্বাদ। মোৰ দেশ কবিতাটোৰ মাজেৰে কবিৰ কি মনৰ ভাৱ ফুটি উঠিছে? কবিৰ মনৰ ভাৱ স্বদেশানুৰাগৰ ভাৱ ফুটি উঠিছে। হীৰেণ ভট্টাচাৰ্যৰ দুখন কবিতা পুথিৰ নাম লিখা। সুগন্ধি পখিলা আৰু তোমাৰ বাঁহী। এতিয়া অনুশীলনীৰ প্ৰশ্ন উত্তৰবিলাক। হীৰেণ ভট্টাচাৰ্যৰ জন্ম ক'ত হৈছিল? যোৰহাটত। হীৰেণ ভট্টাচাৰ্যই সম্পাদন কৰা দুখন কাকতৰ নাম লিখা। চিত্ৰবন আৰু মনন। দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে? ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। মোৰ দেশ কবিতাটোৰ মূলভাৱ লিখা। স্বদেশৰ প্ৰতি ভাল পোৱা ভাৱটো এই কবিতাটোৰ প্ৰকাশ পাইছে। কবিৰ বাবে স্বদেশ প্ৰাণতকৈ আপোন যেন এটা সুমধুৰ গান। কবিৰ চিন্তা আৰু কাম দেশৰ বাবেই সমৰ্পিত। দেশৰ প্ৰগতিয়েই হৈছে তেওঁৰ মনক জীপাল কৰি ৰখা সেউজ সপোন। পৃথিৱীৰ বহু দেশৰ অৰঙে দৰঙে কবিয়ে বন্ধুত্বৰ সময় পাৰ কৰিছে, কিন্তু প্ৰেম বন্ধুত্বৰ উমাল স্পৰ্শ কবিয়ে যেন স্বদেশতে পাইছে। স্বদেশৰ সূৰ্য উদয়ত আছে জীৱনৰ নতুন অৰ্থ। জীয়াই থকাৰ বাবে মৰণপণ কবিয়ে এই দেশৰ বাবেই কৰিছে। দেশৰ শত্ৰু মিত্ৰ সকলোৰে অন্তৰত বিশ্বাসেৰে জয় কৰি কবিয়ে দেশলৈ কঢ়িয়াই আনে শান্তিৰ বাৰ্তা। জীৱনে মৰণে শয়নে সপনে দেশৰ শান্তিয়েই তেওঁৰ কাম্য। জীৱন দি তেওঁ দেশৰ শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ আদৰ্শ মনত ৰোপণ কৰিছে। তাৰ বাবে তেওঁ অহোপুৰুষাৰ্থও কৰিছে। কবিৰ এই আদৰ্শ অক্ষুণ্ণ কৰি তুলি স্বদেশৰ প্ৰতি থকা তেওঁৰ অকুণ্ঠ প্ৰেমে। অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি হীৰেণ ভট্টাচাৰ্য দেৱৰ দ্বাৰা ৰচিত মোৰ দেশ কবিতাৰ পৰা তুলি দিয়া হৈছে। কবিৰ বাবে তেওঁৰ দেশখন প্ৰাণতকৈ আপোন। স্বদেশ কবিক জীৱনৰ নতুন অৰ্থ দিয়ে। প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতি ঋতুৱে কবিক দি যায় জীৱনৰ আশীৰ্বাদ। এনে এখন দেশৰ বাবে জীয়াই থাকিবলৈ কবিৰ মৰণপণ কৰিছে। যিকোনো প্ৰকাৰে তেওঁ দেশৰ উন্নতি কৰিব বিচাৰে। বিৰোধ নাইকিয়া কৰি তেওঁ দেশৰ সংহতি গঢ়িব খোজে আৰু তেওঁৱেই শান্তি সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিব খোজে। মোৰ জীৱন আহে আহে, মোৰ যৌৱন কাহে কাহে, সেই সপোনৰ কলৰৱ। উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি হীৰেণ ভট্টাচাৰ্য দেৱৰ দ্বাৰা ৰচিত মোৰ দেশ কবিতাৰ পৰা তুলি দিয়া হৈছে। কবিৰ বাবে স্বদেশ প্ৰাণতকৈ আপোন। শয়নে সপনে কবিয়ে দেশৰ উজ্জ্বল ভৱিষ্যতৰ বাবে চিন্তা কৰে।
তেওঁৰ প্ৰতিটো কামেই হ'ল দেশৰ প্ৰগতিৰ হকে। দেশৰ বাবে কবিয়ে জীয়াই আছে। দেশৰ প্ৰগতিয়েই তেওঁৰ আটাইতকৈ উজ্জ্বল সপোন। এই সপোনক বাস্তৱ কৰাৰ বাবেই কবিয়ে যেন অহৰহ চেষ্টা কৰে। কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। মোৰ দেশ কবিতাটি এটা স্বদেশপ্ৰেমমূলক কবিতা। ইয়াৰ কবি হীৰেন ভট্টাচাৰ্য। কবিৰ বাবে নিজৰ দেশখন গানতকৈ প্ৰাণতকৈ আপোন। তেওঁ প্ৰতিটো কামতেই সেই দেশখনৰ প্ৰগতিৰ বাৰ্তা লুকাই থাকে। তেওঁ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি সদায় দায়বদ্ধ। সেয়ে তেওঁ দেশৰ ৰনোৱা বনোৱা হালোৱাৰ লগত মিলি কৰিছে সকলোকে যাতে ঐক্য আৰু সম্প্ৰীতিৰ ডোলেৰে বান্ধিব পাৰে তাৰ বাবে অহৰহ যত্ন কৰিছে। কবিয়ে দেশ বিদেশ ভ্ৰমণ কৰিছে যদিও সকলোৰে ওপৰত নিজৰ দেশখনক স্থান দিছে। এনেদৰে কবিতাটিত কবিৰ দেশপ্ৰেমৰ স্বৰূপ প্ৰকাশ পাইছে। প্ৰতিটো ঋতুৱে কবিক কি দি যায় জীৱনৰ আশীৰ্বাদ। শান্তিৰ চৰাইজনীক আঁচনি ভৰাই কবিয়ে কি দিছে? শান্তিৰ চৰাইজনীক আঁচনি ভৰাই কবিয়ে ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান দিছে।